হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ নতুন এটা ব্লগত। আজি এতিয়া মই গৈ আছোঁ আপোনাৰ পোনপ্ৰথমে আপোনাৰ এখন দা বিচাৰিম। এতিয়া মই হাতত তুলি লৈছোঁ এখন খামটি দা, আৰু এই দাখনেৰে আজি এটা বস্তু কাটিব যাম গাইজ, অৰ্গেনিক টিংপাত, বুজিছেনে গাইজ? এতিয়া বিচাৰিব যাম মানে। আহি আছোঁ গাইজ, এতিয়া এইখন আমাৰ টি গাৰ্ডেন চাহৰ বাগিচা, আৰু আহি আছোঁ এতিয়া খোজকাঢ়ি আপোনালোকক অলপ ভিউ দেখাব ট্ৰাই কৰিছোঁ। আৰু এয়া মোৰ দেউতা, মাই ফাদাৰ ইজ ৱৰ্কিং। বাই হৈছে গাইজ টকু গছ, আৰু আপুনি দেখিছে কাঁইট হয় গোটেই, আৰু ওপৰত পাত আছে, আৰু এইখন হৈছে পাত আপোনাৰ কাটি দিয়া হৈ গ'ল। আৰু এইখন পাত আপোনাৰ ঘৰৰ চাল হিচাপে ব্যৱহাৰ কৰা হয় মানে। আৰু এনেকুৱা ঘৰত মানে আপোনাৰ থাকিবলৈ বহুত ঠাণ্ডা হয়, কাৰণ নৰ্মেল টিংপাতৰ যোনটো ঠাত থাকে এইটো বহুত গৰম হয়, কিন্তু ইয়াত বহুত ঠাণ্ডা। আৰু গাইজ এতিয়া ঘৰ আহি পালোঁ, এইটো আমাৰ ঘৰ, মই য'ত থাকোঁ আৰু ঘৰ আহিলে আছাম টাইপ ঘৰ। দেন এইফালে আৰু অলপ শাকনি বাৰী, লাই শাকৰ বাৰী। আৰু গাইজ চিধা যোনটো ঘৰ দেখিছে, এইটো হয় এটা আপোনাৰ, এইটো টকুপাতে চোৱা হয় ঘৰ। এইটো হয় আপোনাৰ এটা মেচিন আছে, যিটো মানে আপোনাৰ ধান ভৰাই দিলে চাউল হৈ ওলাই যাব। আৰু এইটো মানে আগৰ আছিলে মেচিনটো, এতিয়া নতুন মেচিন আহিছে কাৰেণ্টত চলে, কাৰণ এইটো মানে আপোনাৰ বহুত চাউণ্ড কৰে। তাৰপিছত গাইজ এইখনেই, আৰু এতিয়া আমি আহি পাই গৈছোঁহি এইটো আপোনাৰ জালুকৰ বাগিচা, জালুক গাৰ্ডেন। আৰু ক'ব গ'লে তামোল গছ আছে, জালুক আছে, আৰু মাজে মাজে বিভিন্ন ধৰণৰ গছ আছে। তাৰপিছত গাইজ এইটোৱে আৰু আপোনাৰ চিনেৰীটো এনেকুৱাই। আহি আছোঁ গাইজ, মই দেখাব ট্ৰাই কৰিম এতিয়া আপোনালোকক কেনেকৈ এতিয়া গছবিলাক কাটিব পাৰি, মানে আপোনাৰ পাত কেনেকৈ কাটিব। এতিয়াও আহিয়ে আছোঁ, অলপ দূৰ আছে, দূৰ মানে এই টকু গছ কেইজোপা আপোনাৰ একদম বাৰীৰ একদম বাউণ্ডেৰীত দিয়া আছে, যাতে মানে বেলেগ অসুবিধা নহয়, অনিষ্ট নহয় বেলেগ ফল মূলৰ গছবিলাক। কাৰণ এই গছটো বহুত ছাঁ কৰি দিয়ে, জেগাটো মানে অলপ বেয়া কৰি দিব পাৰে। সেইকাৰণে আপোনাৰ যদি বাউণ্ডেৰীত দিয়ে পাৰফেক্ট জেগা হয় বাউণ্ডেৰীত দিবৰ কাৰণে। আপোনাৰ বাউণ্ডেৰীটো ষ্ট্ৰং হয়, আৰু তেতিয়া মানে কি হয়, আপোনাৰ কাঁইটবিলাক থাকে, জীৱ জন্তু বা চোৰবিলাক আহিব নোৱাৰিব, আৰু কাঁইট থাকিব। ত' গাইজ আহি আছোঁ, এই চাওক গাইজ, এতিয়া এইখিনি মানে কটা হৈ গ'ল ধুনীয়াকৈ, এইবিলাক ঠাৰিবিলাক পৰি আছে গাইজ। আৰু এইখিনি চাওক গাইজ, এইখিনি পাতখিনি কাটি দিয়া হৈছে, আৰু মুঠা মুঠা কৰি বান্ধি দিয়া হ'ল। এক মুঠিত আপোনাৰ 20 খিলা কৰি বন্ধা হৈছে, আৰু ইয়াত টোটেল আপোনাৰ পাত আছে 620 খিলা, আৰু এখিলা পাতৰ দাম আপোনাৰ 5 টকা, তেনেকৈ আৰু গাইজ। এয়াই আৰু বিশেষ নাই, এইখিনিয়ে এক মুঠা গোটেই আৰু টকুপাত, অৰ্গেনিক টিংপাত। প্ৰথমে পাতখিনি কাটিব লাগিব, তাৰপিছতহে আৰু বান্ধিব পৰা যাব। কিদৰে কাটিব পাৰে চাওক, ভিডিঅ'ত দেখুওৱাৰ দৰে। আৰু এইটো মই কাটি আছোঁ, পাতবিলাক ঠাৰিৰ পৰা পৃথক কৰি দিছোঁ মানে। ঠাৰিডালৰ এতিয়া পাতখিলাহে প্ৰয়োজন হয়, ঠাৰিডাল বিভিন্ন কামত আহিব পাৰে, আপোনাৰ বহুত ষ্ট্ৰং থাকে। আৰু গাইজ এইটো এতিয়া প্ৰথম কটা হোৱাৰ পিছত পাতখিলা আপুনি এনেকৈ মুটুকাই মেলি এতিয়া এটা ফ'ল্ড কৰিব লাগিব ধুনীয়াকৈ। তাৰপিছত আপুনি বান্ধিব পাৰিব, মুঠা মুঠা কৰি বান্ধিব লাগিব, নহ'লে আপোনাৰ অসুবিধা হয় বেলেগ ঠাইলৈ নিবৰ কাৰণে, মানে কেৰি কৰিবৰ কাৰণে। আৰু গাইজ আকৌ দেখাই দিছোঁ, আৰু এনেকৈ আৰু বান্ধিব লাগে। ধুনীয়াকৈ জাপি হোৱাৰ পিছত, তাৰপিছত আপোনাৰ এতিয়া বান্ধিব পৰা যায়। বান্ধিবৰ কাৰণে এনেদৰে বান্ধিব লাগে, বাঁহ বান্ধি লোৱা হয় গছত, তাৰপিছত তলত এডাল টঙাল ভৰাই মেলি, তাৰপিছত এনেকৈ আৰু 2 পাকমান বান্ধি দিলোঁ, খতম কাহানী। আৰু গাইজ ইমানেই আৰু। গাইজ কাম কৰি শেষ হৈ গ'ল, আৰু এতিয়া আহি আছোঁ ঘৰ, অলপ ৰেষ্ট কৰোঁ, গা পা ধুওঁ। তাৰপিছত গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিছে, আৰু যদি কিবা এটা গছ গছনি চাই ভাল পাইছে, তেনেহ'লে এটা লাইক কৰিব, চেনেলটোলৈ যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। মই এনেকুৱা ধৰণৰে ভিডিঅ' বনাওঁ, আৰু ৰিয়েল লাইফ ভিডিঅ', যাক মই কওঁ আৰু মানে যদি ৰিয়েল লাইফত কৰি থাকোঁ, আৰু তেনেকুৱা ধৰণে ৰেণ্ডম ভিডিঅ' বনাব ট্ৰাই কৰি থাকোঁ।
আৰু মই বিশেষকৈ গছ গছনি এইবিলাকক মানে বেছি ভাল পাওঁ, নেচাৰেলটো, তাৰপিছত প্ৰাকৃতিক সৌন্দৰ্য এইবিলাকে বেছি দেখাব ট্ৰাই কৰোঁ গাইজ। আপোনালোকৰ যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক চাইক কৰিব গাইজ, কমেণ্ট কৰিব। আৰু মোৰ ঘৰত যদি আপুনি এটা নেচাৰেল আৰু এটা ভিলেজ লাইফৰ যদি এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে, যদি পোৱা নাই টাউনত থাকে, তেনেহ'লে আহিব পাৰে, অলৱেজ ৱেলকাম, কমেণ্ট কৰিব গাইজ। আৰু এতিয়া বিশেষ নাই আৰু বেছি, এতিয়া ঘৰৰ পুখুৰীটোতে অলপ জোবা খাই আছোঁ, অলপ বহুত গৰম পৰিছে, ঠাণ্ডা আছে ইয়াত পানী, মাছ চাছ ধৰিব ট্ৰাই কৰিম, পাওঁনে নাই গাইজ। আৰু ভালে থাকক সকলোৱে, গৰমটো অলপ বেছি পৰিছে, ভালকৈ খোৱা বোৱা কৰিব, নেমু চৰ্বতটো খাব গাইজ, বহুত ভাল হয় ইমিউনিটিৰ কাৰণে। তাৰপিছত গাইজ আৰু বিশেষ নাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম, জাংগল এডভেঞ্চাৰ হ'ব, অতি শীঘ্ৰে যাম গাইজ। চেনেল ছাবস্ক্ৰাইব কৰিয়ে থৈ দিয়ক, আৰু হেভি ভিডিঅ' হ'ব মানে গাইজ, যাম আৰু জংঘলত মানে পূৰা মেন ভাৰ্চেছ ৱাইল্ড, ধুনীয়া আৰু এটা ভিডিঅ' কৰিম, এটা মাছ ধৰিব যাম আৰু জংঘলখন এটা ভিউ আৰু জাষ্ট এক্সপিৰিয়েঞ্চ। থেংক ইউ গাইজ, টেক কেয়াৰ, বাই বাই।